নমস্কাৰ সকলোকে পুনৰবাৰ জুলিছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। আটাৰে বনোৱা এই কেকটো খুব হেল্ডি আৰু যিকোনো অসুখীয়া মানুহেও কেকটো খাব পাৰিব। গতিকে আহকচোন কেকৰ ৰেচিপিটোলৈ যাওঁ। প্ৰথমে মই আধা কাপ চেনি লৈছোঁ। চেনিখিনি মিক্সিত মাৰি গুড়ি কৰি ল'ম। দুটা ডাঙৰ সাইজৰ গাজৰ মই এইদৰে চপাৰত মাৰি লৈছোঁ। আপোনালোকে ৰুকনিৰে ৰুকিও ল'ব পাৰে। দুটা কণী লৈছোঁ। কণীকেইটা খুব মতে এইদৰে ফেটি ল'ব। ফেটি যেতিয়ালৈকে কণীৰ ৰংটো সলনি হৈ নাযায় তেতিয়ালৈকে ফেটি থাকিব। ইয়াত দিম মই আধা চামুচ ভেনিলা এছেন্স, এতিয়া ইয়াত গুড়ি কৰি থোৱা চেনিখিনি অলপ অলপকৈ মিহলাই যাম। গোটেইখিনি একেলগে দি নিদিব, অলপ অলপকৈ মিহলাই থাকিব এইদৰে। চেনিখিনি সম্পূৰ্ণ মিহলি হৈ যোৱাৰ পাছত ইয়াত ৰিফাইন অইল দিম আধা কাপ। ৰিফাইন অইলো ঠিক তেনেদৰে অলপ অলপকৈ মিহলাই যাব। ৰিফাইনখিনি ইয়াত মিহলোৱা হৈ গ'ল। এতিয়া মই ইয়াত দিম 1 কাপ আটা, ইয়াত দিম 1 চামুচ বেকিং পাউডাৰ আৰু এইখিনি এইদৰে চালনী এখনত দি অলপ অলপকৈ মিহলাই যাম। গোটেইখিনি একেলগে দি নিদিব। গোটেই আটাখিনি মিহলাই লোৱাৰ পাছত যদি বেটাৰটো অকণমান ডাঠ যেন দেখে তেনেহ'লে আপোনালোকে আন্দাজমতে অকণমান গাখীৰ দি বেটাৰটো অকণমান পনীয়া কৰি ল'ব পাৰে। অকণমান য়েল্লো ফুড কালাৰ দিছোঁ। এইটো অপশ্যনেল হয়, এইটো ইচ্ছা কৰিলে নিদিব পাৰে। এতিয়া ইয়াত গাজৰখিনি অলপ অলপকৈ মিহলাই দিম। গোটেইখিনি একেলগে দি নিদিব। মই গাজৰখিনি চপাৰত চপ কৰি দিছোঁ। আপোনালোকে মিক্সিত পেষ্ট বনাইও দিব পাৰে, নহ'লে ৰুকনিৰে ৰুকিও দিব পাৰে। এতিয়া মোৰ কেকৰ বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া মই কেকটো বনাবৰ বাবে বাতিটো ৰেডি কৰি লওঁ। এতিয়া কেক পেনটোত মই তেল সানি লৈছোঁ, ৰিফাইন অইল। ৰিফাইন অইলখিনি চাৰিওকাষে ভালদৰে সানি ল'ম। আপোনালোকে ইচ্ছা কৰি তলত বাটাৰ পেপাৰো লগাই ল'ব পাৰে। মই তলত অলপ ময়দা দি এইদৰে সানি লৈছোঁ। এতিয়া ইয়াত কেকৰ বেটাৰটো ঢালি ল'ম। কেকৰ বাতিটো এনেদৰে অলপ থপথপাই দিব, তেতিয়া ভিতৰত এয়াৰ বাবুল থাকিলে ওলাই যাব। কেৰাহী এখন গেছত দি 10 মিনিটমান সময় গৰম কৰি ল'লোঁ। এতিয়া এই গৰম কেৰাহীখনৰ তলত এনেদৰে প্লেট এখন দি ল'ব, তেতিয়া কেকটো তলফালৰ পৰা জ্বলি অহাৰ ভয় নাথাকে। এতিয়া কেকৰ বাতিটো ইয়াত পাতি ভালদৰে ঢাক খোৱা ঢাকনি এখন লৈ
কেৰাহীখন ঢাকি দিব আৰু গেছটো একেবাৰে সিমত দিব এতিয়া মই এনেদৰে কেকটো 35 মিনিট মান সময় থৈ দিম এয়া 35 মিনিট হৈ গৈছে এতিয়া 35 মিনিটৰ পিছত চাকু এখনেৰে এনেদৰে সুমুৱাই চাব কেকটো যদি সিজিছে তেনেদৰে হৈ যাব আৰু যদি নাই সিজা আৰু 5 মিনিট মান সময় ৰাখি দিব এতিয়া গৰম কেৰাহীখনৰ পৰা কেকটো উলিয়াই আনি বাহিৰত থব এইটো কেক বৰ ধুনীয়াকৈ ফুলে কেকটো এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই কেকটো বাটিৰ পৰা উলিয়াই কাটি দেখুৱাম তেনেহলে আজিলৈ আহোঁ পুনৰ আহিম আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোক সকলো সুস্থ থাকক মহামাৰী এটা আহিছে বিপদ আহিছে যেনেকৈ আহিছে তেনেকৈ যাবগৈ যেনেদৰে বেয়া দিন আহিলে এদিনটো ভাল দিন আহিবই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ